নমস্কাৰ বন্ধুসকল, কি খবৰ? মই আকাশ হাজৰিকা আৰু আপোনালোকে চাই আছে ইংলিছ নিউজ। আজি বহুত দিনৰ মূৰত আপোনালোকৰ বাবে লৈ আনিলোঁ এটা ইণ্টাৰেষ্টিং টিকটকৰ ওপৰত কৰা ৰুলছ। তেন্তে আজি অকণো দেৰি নকৰি সেই ভিডিঅ'টো উপভোগ কৰোঁ। ভিডিঅ'টো উপভোগ কৰাৰ আগতে ৰেগুলাৰ ইণ্ট্ৰ'টো লগাই লওঁ। এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে। যোনে যোনে মোৰ ভিডিঅ' চাই ভাল পায় এটা লাইক কৰি দিবা, আৰু যোনে যোনে মোৰ ভিডিঅ' চাই ভাল নোপোৱা যোৱা ঘৰত শুই থাকা। বন্ধুসকল, আচলতে কি এইবিলাক? এজনী মতা নে মাইকী হয়? আচলতে যদি মাইকী একডাল দাঙি কৰ মানে এইটো মতাই হয়। আমি গম পাইছোঁ যে চৰকাৰৰ কথাবিলাক সিহঁতে কৰা কিছুমান হেৰি কথা। আচলতে আপুনি কি কৰিছে? আপুনি টিকটকৰ ৰিপ্ৰেজেণ্ট কৰা নামত জিৰামি কৰিছে। আপুনি ভাল কাম কৰিছে নেকি? চৰকাৰৰ কথাটো বাদ দিয়ক, আপোনাৰ কথাটো ভাবক। নিজে কি কৰিছে এইটো চাই লওক, তাৰপিছত চৰকাৰৰ ওপৰত মাত মাতিব। এতিয়া নিজেতো ইজৰামি কৰি আছে। নিজে যদি ভালদৰে কিবা ভিডিঅ' এটা বনালেহেঁতেন তেতিয়া ভাল লাগিলেহেঁতেন। অসমক ৰিপ্ৰেজেণ্ট কৰা টিকটকাৰ इधर चला मैं उधर चला जाने कहाँ मैं किधर चला इधर चला मैं उधर चला जाने कहाँ मैं किधर चला और फिसल गया। আচলতে এখেতলোকৰ গাত একো দুখ নাই, এখেতলোকে একোৱে কৰা নাই। মোৰ মতে আচলতে গিয়েকে মদ খাই আহিব পৰা নাই, ঘৈণীয়েকে হাতত ধৰি লৈ আনিছে আৰু গিয়েকে ধুলং পলং হৈ এই শালটোত সোমাই গৈছে। এচাম এনেকুৱা মানুহ আছে মানে যিসকলে নেকি লোকৰ দুখবিলাক খুচৰি ফুৰে। তেনেকুৱা এচাম মানুহে মানে ভিডিঅ'টো শ্বুট কৰিছে আৰু ইণ্টাৰনেটত ভাইৰেল কৰি দিছে। ক'ব গ'লে এইসকলৰ গাত একো দুখ নাই। দুখ হ'ল সেই মক্কেলসোপা ওপৰত, যোনসকলে নেকি এনেকুৱা কিছুমান ভিডিঅ' শ্বুট কৰি ইণ্টাৰনেটত ভাইৰেল কৰে। ইউটিউবেই হওক ফেচবুকেই হওক চবতে ভাইৰেল কৰে। মই ক'ব গ'লে এইসকলৰ গাত একো দুখ নাই। এইসকলক মই মানে 100% গেৰাণ্টি এইসকলৰ গাত দুখ। মই এটা কথা ক'ব যাওঁ, সেইসকলক কৈছোঁ যোনসকলে নেকি এনেকুৱা কিছুমান কাম কৰি থাকে, যোনসকলে নেকি এনেকুৱা ভিডিঅ'ই হওক কিবাই হওক শ্বুট কৰি মানে যি দিয়ে গান লগাই ইণ্টাৰনেটত ভাইৰেল কৰে, সেইসকলক কৈছোঁ আপোনালোকে কিবা এটা ভাল কাম কৰক। এইবিলাক কাম কৰি একো নাপায়। এইবিলাক কাম কৰিলে যাক কৈছে তাৰ এনচাৰ ল'বই, আৰু সেই এটা কথা ভাবক তাৰ কিমান এনচাৰ ল'ব। এতিয়া এই সকলোৱে কিমান কি হৈছে সেইটো ভাবক। মই ক'ব নাযাওঁ যে সিহঁতে ভাল কাম কৰিছে, সেই মানুহজনে মদ খাই আছে, সেইজনে বেয়া কাম কৰিছে। কিন্তু আপুনি কি ভাল কাম কৰিছে? আপুনিতো ভিডিঅ' শ্বুট কৰি ইণ্টাৰনেটত ভাইৰেল কৰিছে। আচলতে মানে এইটো জৰিয়তে মই চবকে ক'ব বিচাৰোঁ, এনেকুৱা মানুহসকলক আপোনালোকে এইটো বাদ দিয়ক, ভাল কিবা কাম কৰকচোন, সমাজৰ কাৰণে কিবা এটা কৰকচোন। এতিয়া বানপানী হৈছে, বানপানী সাহাৰ্য দিবৰ কাৰণে কিবা এটা ভাবকচোন। বহুত মানুহে বহুত মানে শিবিৰত জাষ্ট বিস্কুটৰ পেকেট এটা খাবলৈ পোৱা নাই, তেনেকুৱা মানুহ এতিয়া বহুত শিবিৰত আছে। সেইসকলৰ কথা ভাবকচোন, যাৰ নেকি ঘৰ দুৱাৰ উটুৱাই লৈ গৈছে। এতিয়া চৰকাৰৰ ওপৰততো সিহঁতে আশা কৰিব পৰা নাই। সেইসকলক কথা ভাবি কিবা এটা কৰিব লাগে। এইবিলাক আলটু ফাল্টু কাম বাদ দিব লাগে। ইমানে ক'লোঁ, যদি কিবা এটা বুজি পালে ভাল। বাবা আমাৰ জীৱনৰ একমাত্ৰ সান্তনা সান্তনা, বাবা আমাৰ জীৱনৰ একমাত্ৰ সান্তনা সান্তনা, বাবা নাথাকিলে নাই জীৱনত নিচা। আচলতে কথাটো এনেকুৱা মানে এই বাইদেউগৰাকীয়ে বাবাই হ'ল জীৱনৰ একমাত্ৰ সান্তনা, আৰু বাবাক সেৱা কৰি কৰি জীৱনটো বৰবাদ কৰি দিছে। মজা দেই। কি দেখাব বিচাৰিছে ইয়াৰ পৰা বাইদেউ কওকচোন? কি কৰিব বিচাৰিছে? টিকটক বনাইছে, ভাল কৰিছে। টিকটক বনোৱাটো বেয়া কাম নহয়। আচলতে টিকটক বনোৱাটো বহুত ভাল কাম হয়। টিকটক এপছটোতো বহুত ভাল।
কিন্তু আপোনাৰ নিচিনা কিছুমান মানুহৰ ওচৰত টিকটক এপছটো আজি ডাষ্টবিনৰ দৰে হৈ গৈছে কৰিছে কোনে আপোনালোকে বাদ দিয়ক না বাইদেউ এইবিলাক কিবা এটা ভাল কাম কৰক কি দেখা ঘৰত গম পালে কি ক'ব যে এনেকৈ আপুনি যোনটো ভিডিঅ' বনাইছে মানে এইটো যদি ঘৰত দেখে কি ক'ব বা বয়ফ্ৰেণ্ডে যদি দেখাই কি ক'ব এইটো ভাবিলে কিবা এটা ভাবক না সেইবিলাক বনাবলৈ বাদ দিয়কচোন কি পায় এইবিলাক বনাই ধেত গৰম গৰম পকৰি চিঙৰা জেলেপি মিছাকে খোৱালো তোক মই ফুলালি প্ৰেমনো বুজিলি মোৰ বন্ধু অকল কিবা এটা বুজি পাইছানে মই কিন্তু ভালদৰে বুজি পাইছোঁ আচলতে এই বাইদেউগৰাকীয়ে মানে বহুত দিন গা ধোৱা নাই কমেও এবছৰমান 6 মাহমান গাই ধোৱা নাই চাগে আৰু টিকটক ভিডিঅ' বনাইছে টিকটক ভিডিঅ' বনাওঁতে যদি কোনোবাই গা গোন্ধ পায় সেইবুলি সেই স্প্ৰেটো মাৰি আছে গম পাইছে না আচলতে সেইটোৱে কথা বাইদেউ গা ধুব কি চাবোন নাই নেকি যদি চাবোন নাই এইবিলাক বাদ দিয়ক আলু ফালুকৈ ভিডিঅ' বনাই থকা ভালদৰে ভিডিঅ' বনাব মোৰ ভিডিঅ'বিলাক লাইক কৰিব কমেণ্ট কৰিব যেতিয়া মই পইচা পাম ন তেতিয়া চাবোন কিনি দিম তেতিয়া গা ধুব আৰু ভালদৰে ভিডিঅ' বনাব সঁচা মক্কেল কিছুমান আছে দেই ৰাকেশ ধেত মোৰ মূৰত প্ৰেছাৰ উঠিলে চ' বন্ধুসকল আজিলৈ ভিডিঅ' ইমানেই যদি ভিডিঅ'টো চাই কিবা এটা ভাল পালে কিবা এটা বুজি পালে অকণমান হ'লেও এনজয় কৰিব পাৰিলা তেন্তে ভিডিঅ'টো লাইক কৰিবা কমেণ্ট কৰিবা যিমান বেছি পাৰা শ্বেয়াৰ কৰিবা আৰু লাষ্টত সেই কাষত থকা ঘণ্টাটো দবাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তেতিয়া মানে কি হ'ব মই যোনবিলাক ভিডিঅ' দি থাকোঁ সেইবিলাক চাই এনজয় কৰি থাকিব পাৰিব তেন্তে আৰু এটা নতুন ভিডিঅ' লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ এৰিলোঁ বাই যামগে বোলো কৃষ্ণ